নমস্কাৰ বন্ধুসকল, মোৰ নতুন চেনেল আসাম ড্ৰুপত এগ্ৰি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি দেখুৱাম আপোনালোকৰ জাতিলাও খেতি, মোৰ নিজৰ কৰা ইয়াৰ ছেকেণ্ড ভিডিঅ' আপোনালোকৰ জাতিলাও খেতি কেনেদৰে কৰিছোঁ দেখুৱাইছোঁ। আছে কেইবাজোপা, ইয়াত আছে এজোপা, ইফালে আছে এজোপা, ইয়াত এজোপা আৰু আগলৈ আছে, মুঠতে 6জোপা আছে। 6জোপা জাতিলাও লগাই ধুনীয়া। ৰাসায়নিক সাৰ দিলে কি কেনেধৰণে হয় গম নাপাওঁ, কিন্তু মই অকল গোবৰ দিয়া হৈছে। গোবৰতে যথেষ্ট ধুনীয়া লাগিছে, আপোনালোকে নিশ্চয় দেখিছে, মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াত 2টা দেখিছে আৰু 4টা বিকিলোঁ আগতে, নতুন গছ হয় এইবিলাক কলি, চব এইবিলাক কলি। ইয়াত 2টা, ইয়াত আৰু এজোপাতে লাগি আছে। ধুনীয়া জাতিলাও লাগিছে। এইবিলাক বস্তুটো জাতিলাও এটাই মন কৰিব লাগে, এনেকৈ থাকিলে হয়তো মাখিয়ে বিন্ধি দিব পাৰে। ধুনীয়াকৈ থ'ব যাতে পোহৰ পাব লাগে বুলি কৈছিলে এটা মানুহে। এয়া আপোনালোকে দেখিছে জাতিলাও। মুঠতে এজোপা জাতিলাও কিমান লাগে তাকে আপোনালোকক দেখুৱাইছোঁ নতুন। তাৰ আগতে মই 4টা বিকিলোঁ। সেয়াই মোৰ ভিডিঅ'টো জাতিলাও খেতিৰ বিষয়ে দেখুৱাইছোঁ আপোনালোকক, যাতে আৰু বেলেগ ভিডিঅ' বনাব পাৰোঁ, সহায় কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে, তাৰ বিষয়ে অনুৰোধ থাকিল, যাতে আৰু বেলেগ বেলেগ ভিডিঅ' আপোনালোকক দি থাকিব পাৰোঁ। সেয়াই ধন্যবাদ।